মেলেকাধীন তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড। নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডত প্ৰায় 10খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। স্থানীয় সূত্ৰৰ মতে অগ্নিকাণ্ডস্থলীত পেট্ৰলৰ বটল উদ্ধাৰ হোৱাত কোনো দুষ্ট চক্ৰই পৰিকল্পিতভাৱে জুই সংযোজন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই অগ্নিকাণ্ডত প্ৰায় 5 পৰা 6 লাখ টকাৰ সা সামগ্ৰীৰ ক্ষতিসাধন হৈছে বুলি অনুমান কৰা হৈছে। খবৰ পোৱাৰ লগে লগে দহগাঁও আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে জুই নুমুৱাবলৈ সক্ষম হয়। অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু দোষীক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান চলাই আছে। আমি ভোট কৰি পেলাই ইয়াত চিউৰি শুনি পেলাই দৌৰি আহিছো, আহি পেলাই দেখিছো জুই। কিবা ৰহস্য লুকাই আছে বুলি ভাবিছো। মাটি লৈ পেলাই আমাৰ কেচকাল আছে, সিহঁতে লগাইছে। সিহঁতক কৈ আছে কেইদিন ধৰি পেলাই সিহঁতে কৈ আছে যে ঘৰ বাৰী জ্বলাই পেলাই হলে মাটি দখল কৰি। কোনে? এই মন্নাচালি, মেহৰুদ্দি, ফকৰুদ্দি, ইয়াৰ বহুত কেইটা প্ৰায় 15-20টা। যেতিয়া য'ত জুই লাগিছে তাত কিবা পেট্ৰল বটল পাইছে অলপ লগতে পেট্ৰলৰ বটল পাইছো। এটা এতিয়া চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব? এইটো আমি উচিত তদন্তৰ কাৰণে আমি আহ্বান জনাইছো। ব্ৰইলাৰ মাৰ্কেট কিমান ক্ষতি হৈছে আপোনাৰ? টোটেল দোকান কিমান পৰিছে? টোটেল বেলেগ কিমান দোকান পৰিছে? অল টোটেল 10-12টা ন? কিবা ৰহস্য লুকাই আছে বুলি আপোনালোকে ভাবে নেকি? পেট্ৰল বটল পাইছে কোনখিনি ঠাইত? পেট্ৰল বটল পাইছে কিমানখিনি? পেট্ৰল কিমানখিনি পৰিমাণৰ পেট্ৰল পাইছিলে? কিমানটা বটল পাইছিলে? এটা বটল। য'ত আগুনটো বা জুইটো য'ত লাগিছিলে তাৰ ওচৰতে, ঠিক ঠাইৰ ওচৰতে পেট্ৰল পাইছিলে ন? অলপ দূৰত পাইছিল। অলপ দূৰত পাইছে। এতিয়া কি বুলি ভাবে আপোনালোকে? মানুহে লগাইছে, দুষ্ট চক্ৰ লগাইছে। যিহেতু ইতিমধ্যে 10-15টা দোকান পৰিছে, কিমান টকা ক্ষতিসাধন হৈছে বুলি আপুনি ভাবে? প্ৰায় 5 লাখ টকা ভৰত হৈছিল। আছিল নেকি? আপোনাৰ কি দোকান আছিলে? কিমানটা আছিলে ব্ৰইলাৰ মুৰ্গীৰ ভিতৰত? 70 কিলো। কিমান টকাৰ ভিতৰত আছিলে দোকানৰ ভিতৰত? মুঠ কিমানটা দোকান পৰিছে? মুঠ কিমানটা দোকান আছিলে? কিমানটা দোকানত জুই লাগিছে? টোটেল কিমানটা দোকান জুই লাগিছে? 15-20টা। কিবা ৰহস্য লুকাই আছে বুলি আপুনি ভাবে নেকি ভিতৰত? ইয়াৰ কিবা ৰহস্যজনক বা কিবা কোনোবাই জুই লগাইছে নেকি ভাবে বুলি আপুনি কি ভাবে? পেট্ৰল দি কেনেকে ভাবিছ কথাটো? কিয় কেনেকে ভাবিছ কথাটো? পেট্ৰল বটল পাইছে নেকি আপুনি?